Hello everyone, welcome back to my channel and good evening guys. তো এতিয়া পাইছে ইভিনিং 5টা আৰু আমি এটা জেগালৈ ওলাই আহিছো মানে সানডে বুলি দিনটো ৰুমতে থকা হল ডিউটি অফ যেহেতু তো আমি ইভিনিং টাইমতে কৰবাত ওলাই যাও বুলি আহিলো তো কতনো ওলাই গলো আৰু কি কৰিলো ভিডিওটো স্কিপ নকৰাকে হলৈকে চাব তো গাইস আমি এতিয়া পালোহি বাগান কালী পূজাৰ হাৰমতিত হৈছিল সকলো জানি হয়তো বাগান কালী পূজা কি মানে আদিবাসী সম্প্ৰদায়ৰ লোকসকলে বাগানৰ মাজতে সিহঁতৰ কালী পূজাটো মানে মনায় তাতে মেলা হয় মিনা বজাৰ হয় বহে মানে আৰু তাতে পূজাৰ নিচিনাকৈ আমাৰ যেনেকৈ মণ্ডপ বহে দুৰ্গা পূজা পতা হয় তেনেকৈ সিহঁতৰ কালীমা মূৰ্তি আনি পেলাই মণ্ডপত বহাই পূজা কৰে আৰু এইফালে চকচোন মানুহ যে ইমান ভিৰ নহয় বাপৰে ৰাস্তাটো মানে ট্ৰেফিকে লাগি গৈছে মানুহ খুজকাহি অহা কৰিবলৈ বহুত প্ৰব্লেম হৈছে বহুত মানুহ বেছি আৰু ইয়াত আৰু বস্তুবিলাকৰ দামটোতো ক'বই নালাগে খোৱা বস্তুৰ দাম যিহে খোৱা বস্তুৰ দাম পানী বটল এটা ভিতৰত 20 रुपीस বাহিৰ যদি 10 रुपीस হয় আৰু চাওমিন মমোটো 100 रुपीसৰ তলত নাপায় আৰু তাতে বাকিবিলাক বস্তুটোৰ দাম কমেই হয় আৰু আমি অলপমান এনে ঘূৰি মেলি আহি মিনা বজাৰত আহিলো আৰু তাতে আমি চকৰিত উঠিলো আৰু কিবা কিবি ঝৰ্ণা হেবিলাকত আমি উঠিলো লগত দুজনী ফ্ৰেণ্ড আৰু ইমান ভয়টো নহয় হেতি নিজৰে উৎপাত উঠিব লাগে কিন্তু উঠাৰ পিছত যি ভয় হেত যি কেইটা চিঞৰ মাৰিছে কি কম মইতো উঠাৰ পিছত হাঁহি মোৰ পেট বিষাই গৈছে ইমানে হাঁহিছো মই হেতকে দেখি পেলাই আৰু আজি তেনেদৰে সানডে ইভিনিংটো আমি পাৰ কৰিলো আৰু বহুত এনজয় কৰিলো আৰু লগতে তাতে অলপমান খাই মেলি কিবা কিবি আমি এতিয়া ঘৰলৈ বুলি ওলালো আৰু এই মেলাৰ পৰা ওলাই অলপ দূৰ খুজকাহি গলো মানে আমি গাড়ী মেইন ৰাস্তা কাষত থৈ আহিলো যেহেতু আহোতে মানুহ ইমান বেছি ভিৰ আছিল যে গাড়ী আমি সোমাব পৰা নাছিলো গাড়ীটোতো দূৰৰে কথা মানুহ সোমাবলৈকে প্ৰব্লেম হৈ গৈছিল ইমান বেছি ভিৰ হৈ গৈছিল তো গাইছ আজি ভিডিঅ'টো ইমানেই আমি ইভিনিং টাইমখিনি এনেদৰে এনজয় কৰিলো আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি থৈ যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ সো মাচ